নমস্কাৰ জনাইছোঁ সকলোকে মই মন্মিয়ে আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। এতিয়া এইখন হৈছে আমাৰ বাগানখন। এইখন বাগানখন আৰু বাগানখনৰ এটা কাহিনী হ'ল মানে বাগানখনত ঔষধ মাৰিব লাগে নহয়, ভিটামিন মাৰিব লাগে। ভিটামিন আমাৰ দেউতাই মানে আখৰটো ধৰিব নোৱাৰিলে, তেওঁৰ চকুৰ পাৱাৰটো অকণমান কমি আছিলে। সেইকাৰণে ভিটামিনৰ ঠাইত তেওঁ মাৰি দিলে বনমৰা ঔষধ মাৰি দিলে। যিসকলৰ বাগান আছে তেওঁলোকে গম পাব। বনমৰা মাৰি দিয়াৰ লগে লগে চব ওপৰৰ পৰা বনবোৰ মানে মৰি যায়, জ্বলি যায়। ৰ'দ পোৱাৰ লগে লগে যেতিয়া হেৰিবোৰ পায় মানে ঔষধবোৰ পায়। কিন্তু এই চাহ গছবোৰো সেইকাৰণে ওপৰৰ পৰা একদম মৰি গ'ল। মানে বনমৰা ঔষধটো যেতিয়া পৰি গ'ল, গছবোৰত পৰিলে, সেইকাৰণে এতিয়া মানে ইয়াৰ সেইকাৰণে কুমলীয়া পাতবোৰ অহা নাই। মই আমাৰ ঘৰৰ ওচৰৰ মানুহৰ পাতবোৰ আপোনালোকক দেখুৱাম, কিমান ধুনীয়া সেউজীয়া হৈ আছে। আমাৰখন ক'লা হৈ আছে এতিয়া তাতে মানুহজনে মাৰি আছে ভালে দেখিছে নাই জানো, ৰ'দটোৰ কাৰণে মই দেখা নাই। ভিটামিন মাৰি আছে, ভিটামিন মাৰি দিব লাগিব। তাৰপিছত কলম কৰিব লাগিব, অহা বছৰৰ পৰাহে পাত হ'ব। এটি কলি দুটি পাত, এইবোৰ এইটো এটা পাত। এনেকৈ পাতবোৰ ছিঙি আচলতে বিক্ৰী কৰা হয় আৰু কিলোকৈ এতিয়া কিলো 32 টকা হৈ আছে, ক'ৰবাত 40 টকা, ক'ৰবাত 32 টকা, ঠাই ভেদে বেলেগ বেলেগ হয়। আৰু এয়াই আমাৰ ব্যৱসায়, সৰু সৰু ব্যৱসায়। আপোনালোকক আৰু দেখুৱাই যাম আমাৰ ঘৰত আৰু কি আছে। পাণ হৈছে, এয়া ৰাজে বুটলিছে। এইজোপা পাণ বৰ ধুনীয়া আহিছে। এইবোৰ পাণ আৰু মাজে মাজে আছে এইবোৰ জালুক। সেয়াই আৰু বাগানখন এনেকুৱা ক'লা হৈ আছে এতিয়া আমাৰ। এই আগবোৰ মৰি গ'ল, এইবোৰ বনমৰা পৰি এইবোৰ মৰি গ'ল। কাম বন কৰি মেলি আজৰি হ'লোঁ। এতিয়া ওলালোঁ ঘৰখনলৈ, য'ত মই শৈশৱ পাৰ কৰি আহিছোঁ। ঘৰখনলৈ যাওঁ বুলি ক'লে মনবোৰ এনেই ভাল লাগি যায়, নহয়নে? মাহে আহি নাপালেহি। ফোন লগাচোন, ধৰাচোন ফোনটো। ঘৰৰ আগফালে ওলাই ৰৈ আছোঁ। মানুহজনে কিবা কিবি কৰি আছে, মইনাও কিবা কিবি আমনি কৰি আছে। এইখন আমাৰ ঘৰৰ আগফালখন। লাহে লাহে আমি যাত্ৰা আৰম্ভ কৰিলোঁ। আকাশখনেও কিন্তু বৰ ধুনীয়া হেঙুলীয়া আভাৰে আমাক একেবাৰে লগ দিলে। চাওকচোন গাঁৱৰ পৰিৱেশ। যদিও গাঁও বুলি কৈছোঁ, তথাপিও কিন্তু আজিকালি গাঁৱত কেঁচা ৰাস্তা দেখিবলৈ পোৱা নাযায়। ক'ত যোৱা কোৱা? ক'ত যাবা কোৱা? গাড়ীখনত কাৰ ঘৰলৈ যোৱা? এনাই ঘৰলৈ যাম। ফূৰ্তি কৰি আমি তিনিটা গাড়ীতে উঠি পাৰ হৈ গ'লোঁ। মাজে মাজে দেখুৱাই গ'লোঁ আমাৰ গাঁৱৰ সোণোৱালী দৃশ্যবোৰ। চাওকচোন, চালেই মনোমোহা একেবাৰে চবফালে। আমি আহি পালোহি এতিয়া। মই শুই আছোঁ, মাথাটো বিষাইছে। তাৰপিছতে এইফালে সিহঁতি খেলি আছে, মই শুই আছোঁ। আজি ৰেষ্ট। ঘৰলৈ আহি কোনে কোনে এনেকৈ ৰেষ্ট লৈ জনাবচোন। আনফালে বৌয়ে এটা হাঁহ মাৰিছে আৰু হাঁহটো গুচাই আছে। আমি তালৈকে আহিলোঁ। মনে মনে আহিছিলে। আমাৰ আচলতে ঘৰ দুখন বনোৱা হ'ল। নতুন ঘৰৰ পৰা অকণমান আঁতৰত পুৰণা ঘৰটোতে বৌয়ে মনে মনে হাঁহটো ঠিক কৰিছিলেহি। কিন্তু মই বিচাৰি আহি পালোঁহি কিনো কৰিছে বুলি চাওঁতে এনেদৰে আহি পেলাই আমি হাঁহ চাহ ধুনীয়াকৈ কুটি মাৰি খাই শেষ। আজি ৰাতিপুৱা আৰম্ভ কৰিছোঁ ভিডিঅ'টো। আজি ওলাইছোঁ ওচৰৰখিনি ফুৰিবলৈ, লগতে ক'লৈ যাওঁ কৈ আছোঁ। এতিয়া আহিলোঁ মাজনী ছাৰ ঘৰলৈ আৰু এতিয়া সিহঁতি মাছ মাৰিবলৈ ওলাইছে। সিহঁতি দুটা, মই ল'ৰাৰখীয়া আৰু পুখুৰীৰ পাৰত ৰৈ থাকিব লাগিব নহয় মানুহ। এতিয়া পুখুৰীৰ পাৰলৈ যাওঁ, আঁঠুৱা মাৰিব। কি মাছ পায় তেওঁলোকক দেখাম দেই। চকী টকী লৈ আহিছোঁ। এয়া চকী টকী লৈ আহিছোঁ। এইবোৰ তামোলৰ বাৰী, তাৰ মাজে মাজে পুখুৰীলৈ আহি আছোঁ দেই। নিচাই পুখুৰীটো বৰ ধুনীয়াকৈ থৈছে। তাৰ ওচৰতে সৰুকৈ চুমনি এখনো গঢ়ি উঠিছে।
এয়া চাওকচোন সিহঁতৰ বাৰীখন, ওচৰতে চুমনি মানে মুগা পোহা চুমনি। মুগা সূতা আমাৰ ঢকুৱাখানাত বহুত বেছি পৰিমাণে বিখ্যাত, আপোনালোকে চাগে জানেই নহয়নে? ইহঁতে নামি গ'ল পুখুৰীলৈ, আঁঠুৱা এটা লৈ গ'ল। আঁঠুৱাটো একেবাৰে সৰু আছিলে, তথাপিও কিন্তু মাছ উঠিছিলে। আৰু মই চকী এখনতে বহি পেলাই সিহঁতক চোৱাৰ লগতে অকণমান আপোনালোকৰ লগতো কথা পাতোঁ বুলি এনেকৈ বহিছিলোঁ। তথাপিও সিহঁতৰ লগত কথা পাতিয়ে শেষ নহ'লচোন। সেইয়া চাওক, এইয়া সিহঁতি মেটেকা টানি আছে আৰু আমি কাষে কাষে ঘূৰি আছোঁ। মেটেকাবোৰ জোকাৰি জোকাৰি এনেকৈ মাছবোৰ আঁঠুৱাটোৰ ভিতৰত ভৰাই দিয়া হয়। যিসকলে জানেই, আৰু যিসকলে নাজানে তেওঁলোকৰ কাৰণে আচলতে কৈ দিলোঁ। কিছু সংখ্যকে তাতে আকৌ কমেণ্ট কৰিব নহয়, কিনো দেখুৱাবলৈ আৰু বস্তু পোৱা নাই। তেওঁলোকে নাচাব দেই। এইয়া মাছ, গৰৈ মাছ, চেঙেলী মাছ, লগতে পালে দুটামান কুচিয়া, তৰা কুচিয়া। পানী খাই আজৰি হৈ আহিলোঁ একদম। তাৰপিছত এতিয়া বহি আছোঁ। এইয়া মইনা শুই আছে। গাহৰি মাংসইদি খালোঁ, মাছ আপোনালোকক দেখুৱালে। সিহঁতে যাবগৈ এতিয়া, দাদা বৌ চাই যাব। কথা বতৰা পাতি থাকোঁতে সন্ধিয়াই লাগিলে। আহি আকৌ ডাঙৰ মামাৰ ঘৰ পালোহি, য'ত মোৰ শৈশৱ আৰম্ভ, শৈশৱ কৈশোৰ যৌৱন য'ত ইয়াতে শেষ কৰি থৈ গৈছোঁ, সেইখন ঘৰ পালোহি। আৰু এনেকৈ অকণমান ভিডিঅ' বনালোঁ মানে কথা কওঁ কি নকওঁ এনেকুৱা ধৰণৰ লাগি আছিলে। পিছদিনাখন ৰাতিপুৱা হ'ল জানেনে, চাওঁতে ঘৰলৈ ঘূৰি যোৱাৰ সময় আহি পৰিল। লাহে লাহে ওলাবলৈ আৰম্ভ কৰিলোঁ। এইখিনিতে আপোনালোকক দেখুৱাওঁ আমাৰ দলনিখন। আমাৰ ঘৰৰ ওচৰতে এখন দলনি আছে, কুৱাবাৰী দলনি, য'ত বিভিন্ন ধৰণৰ চৰাইবোৰ পৰিভ্ৰমণ কৰিবলৈ আহি পেলাই ইয়াতে চৰেহি। দেওহাঁহৰ পৰা আদি কৰি বহুত বিভিন্ন ধৰণৰ চৰাই। কিন্তু কিছু সংখ্যক মানুহে সিহঁতক মাৰি মাৰি খায়। প্ৰকৃতিখন ধুনীয়া কৰি ৰখাত সিহঁতেও কিন্তু বহুত বেছি পৰিমাণে সহযোগিতা আগবঢ়ায় জানেনে। এইখনেই হৈছে আমাৰ ধুনীয়া দলনিখন। আমি এতিয়া ওলাই আহিলোঁ, ঢকুৱাখানা চাৰিআলিলৈ ওলাই আহিলোঁ। আৰু ইয়াতে কিছুমান বজাৰ কৰিলোঁ, বৌহঁতলৈ কিবাকিবি অনা হোৱা নাছিলে, সেইকাৰণে লগতে বজাৰ কৰি ল'লোঁ। আৰু এতিয়া ঘৰলৈ যামগৈ। কাৰ বাৰু এনেকুৱা হয়, ঘৰলৈ আহিলে আকৌ গুচি যাবলৈ মন নাযায়। মোৰ তেনেকুৱা হয়, যাবগৈ মনে যোৱা নাই, হ'লেও আৰু যাবই লাগিব নিজৰ ঘৰখনলৈ এটা সময়ত। এতিয়া আমাৰ উভতনি যাত্ৰা, ঘৰলৈ যাওঁগৈ। মন চন বেয়া লাগি আহিছে ন। তেল ডিপুত গাড়ী ভৰাওঁতে মানুহজনে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। সঁচাকৈয়ে মনবোৰ বৰ বেয়া লাগি যায়। তথাপিও মুখত এটা হাঁহি লৈ ঘৰখনলৈ বুলি যাবলৈ ওলালোঁ। যাবই লাগিব, ছোৱালী হৈ জন্ম লৈছোঁ যদি এনেকুৱাতো সকলোৱে সহিছে, ময়ো সহিব লাগিব। কাৰণ ময়ো ছোৱালী, ময়ো মাইকী মানুহ নহয় জানো। আহি থাকোঁতে বাটত এখন আপোনালোকক দেখাইছোঁ, এইখন হৈছে চুমনি। আমাৰ ঢকুৱাখানা মুগাৰ কাৰণে বহুত বেছি পৰিমাণে প্ৰসিদ্ধ, সেইকাৰণে আপোনালোকক দেখাই দিছোঁ। এইবোৰ চুম গছ হয়, ইয়াতে মুগা পোহে। আৰু এই মুগাটো বহুত বেছি পৰিমাণে আজিকালি মূল্যৱান হৈ গৈছে, আৰু বহুত বেছি পৰিমাণে মূল্য বৃদ্ধি হৈছে মুগাৰ। এইখন হৈছে এখন ডাঙৰ